হেল্ল' এভৰিৱান, মই সোনম বৰা। আজি আপোনালোকৰ মাজত নতুনকৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ইজি এণ্ড কুইক ফ্ৰাইড চিকেন ইন সোনম ষ্টাইল। মই চিকেনখিনি মেৰিনেট কৰিবৰ কাৰণে পিঁয়াজ, আদা, নহৰু, জলকীয়া গুড়ি, চিকেন তন্দুৰী masala, অলপ জিৰা, অলপ ধনিয়া আৰু এতিয়া দিছোঁ দৈ। অলপ নিমখ দিছোঁ। এতিয়া এডোখৰ নেমু চেপি দিম। ভালকৈ মই মিক্স কৰি ল'ম। এতিয়া চিকেনখিনি দি পিনে ভালকৈ আৰু এবাৰ মিক্স কৰিম। তাৰপিছত মই ফ্ৰিজত আধা ঘণ্টা ৰাখি দিম। ভালকৈ সানি ল'ব। চিকেনখিনি মেৰিনেট কৰাই আছিলে। এতিয়া এখন ফ্ৰাই পেনত অলপ সৰিয়হৰ তেল দি মই পিচ পিচকৈ ফ্ৰাই কৰিলোঁ। বেছিকৈ তেল দিয়া নাই, কাৰণ মই 20-25 মিনিট মই ফ্ৰাই কৰিম একেবাৰে কম জুইত। মই ঢাকনা মাৰি দিম। আকৌ এবাৰ মই উল্টাই কৰি দিম। ভালকৈ যাতে ফ্ৰাই হয় একেবাৰে ভিতৰলৈকে। আকৌ মই ঢাকনখন মাৰি থ'ম। প্ৰায় সিজি গৈছে। এনেকৈ একেবাৰে সহজ বনাবলৈ। মই পিচকৈ উলিয়াই লৈছোঁ। সেইখিনি কৰিম এতিয়া। কেনেকুৱা লাগিছে গাইজ ক'বচোন। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব। থেংক ইউ।